নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰিয়ংকা বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি খাবলৈ মন গ'ল পকৰি, তাৰ বাবে লৈ লৈছোঁ অলপ পিঁয়াজ, নৰসিংহ পাত, মান ধনিয়া, পননুৱা, জলকীয়া আৰু দাংবডি সৰু সৰুকৈ কাটি ইয়াতে দি দিছোঁ। জোখ অনুযায়ী নিমখ দি দিছোঁ। মোৰ লগত যিহেতু ময়দা নাছিলে, মই ইয়াতে আটা ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই জিৰা গুটি কেইটামান দি দিছোঁ আৰু হালধি দি ল'লোঁ। এতিয়া পানী দি মিক্স কৰি ল'ম গোটেইখিনি। আৰু এইখিনি মিক্স কৰি তেল দি ইয়াতে পকৰিখিনি পুৰি ল'ম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু মোৰ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব। আপোনালোকে বাৰু পকৰি খাই কোনে কোনে ভাল পায় এনেদৰে কমেণ্ট কৰি জনাবচোন। মই কিন্তু পকৰি এনেকৈ কৰি খাই বহুত ভাল পাওঁ। পকৰিখিনি এনেকৈ ইলুটি সিলুটি কৰি দিছোঁ। সিজাৰ পিছত অলপ ৰঙচুৱা হ'বলৈ দি সিজাৰ পিছত এইখিনি নমাই দিম। এয়া চাওক না, ভালদৰে এনেকৈ ৰঙা ৰঙা হৈ গৈছে। এনেকৈ খাবলৈ ভাল লাগে, এটা জোখত ভাল লাগে খাবলৈ। এটা আধা কেঁচা হৈ থাকিলেও খাই ভাল নালাগে, এনেকৈ এইটো জোখত খাই ভাল লাগে। মই চাহো পাতি থৈছিলোঁ, চাহ উতলি গৈছে, চাহ খাব পৰা হ'ব এতিয়া। চাহৰ লগত পকৰি খাই খুবেই ভাল লাগে। এয়া চাওক, মোৰ চাহ আৰু পকৰি ৰেডি হৈ গ'ল। এতিয়া খাবহে লাগে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।